নমস্কাৰ বন্ধু-বান্ধৱীসকল, বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই দৰ্শকমান আপোনালোকে চাই আছে টেকনিকেল ফান। আহক আজি ভিডিঅ'টো আৰম্ভ কৰো। বন্ধু-বান্ধৱীসকল, আজিৰ যোনটো ভিডিঅ' আছে হেতু এডিআৰ ৰিলেটেড ভিডিঅ'। এটো ফাৰ্ষ্ট পাৰ্ট, এনেকে বিভিন্ন পাৰ্ট ৰেগুলাৰলি ভিডিঅ' গৈ থাকিব। বন্ধু-বান্ধৱীসকল, নতুনকৈ যোনখিনি ৩২,০০০ চাকৰি ওলাব তাৰ ওপৰত ভিডিঅ' আপোনালোকে নিশ্চয় ভালকৈ প্ৰিপাৰেচন চলাই আছে। ময়ো ষ্ট্ৰেটেজি আপোনালোকক দিম, কাৰণ মই আগত এডিআৰ এক্সাম ক্লিয়াৰ কৰা মানুহ, গতিকে আপোনালোকক অকণমান হ'লেও শিকাব পাৰিম। বন্ধু-বান্ধৱীসকল, আজিৰ ফাৰ্ষ্ট ভিডিঅ'টোত আপোনালোকক আলোচনা কৰিম কিছুমান আগত অহা কুৱেশ্যন যিবিলাক ইম্পৰ্টেণ্ট হয়। আগত মানে অকল এডিআৰিত নহয়, আগত বিভিন্ন চৰকাৰী এক্সামত অহা কুৱেশ্যন সেইবিলাক। আহক আজি এইখিনিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক ইমান দেৰি ক'লোৱেই কি কৰিম মই ভিডিঅ'বিলাকত। তো আজি ফাৰ্ষ্ট পাৰ্ট আৰম্ভ কৰিছোঁ, আজি আগত অহা কিছুমান প্ৰশ্নৰ ওপৰত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, হু এষ্টাব্লিছ যোৰহাট এজ লাষ্ট কেপিটেল অফ আহোম কিংডম। আহোম ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাট হিচাপে কোনে প্ৰতিষ্ঠা কৰিছিল, মানে যোৰহাটলৈ ৰাজধানীখন কোনে উঠাই আনিছিল। তো আনচাৰটো কি হ'ব? আনচাৰটো হৈছে স্বৰ্গদেউ গৌৰীনাথ সিংহ। আপোনালোকে বহুতে নিশ্চয় জানেই, তথাপিও স্বৰ্গদেউ গৌৰীনাথ সিংহ এইটো মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট। লগতে আহোম কিংডমৰ ৰিলেটেড কিছু কুৱেশ্যনবিলাক আছে যিবিলাক সেইবিলাক অহাৰ চান্সটো বহুত বেছি, আৰু শেষ আহোম কিং বা দ্বিতীয় আহোম কিং সেই সকলো কুৱেশ্যন আপোনালোকে চাই যাব। নেক্সট কুৱেশ্যনটো হ'ল, নিম্নলিখিত কোনখন ৰাজ্যই সৰ্বাধিক সদস্য ৰাজ্যসভালৈ প্ৰেৰণ কৰে। তো কোনখন ৰাজ্যই সৰ্বাধিক সদস্য প্ৰেৰণ কৰে আপোনালোকে কওক। তো সৰ্বাধিক প্ৰেৰণ কৰে উত্তৰ প্ৰদেশ, যিখন সৰ্বাধিক জনসংখ্যাও আছে আৰু সেইখন ৰাজ্যৰ সৰ্বাধিক সদস্য ৰাজ্যসভালৈ প্ৰেৰণ কৰে। ইয়াৰ উপৰি আপোনালোকে কোনখন ৰাজ্যৰ জনসংখ্যা কিমান বা ভাৰতৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য কি, সেই গোটেইকেইটা কুৱেশ্যন আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন হ'ল, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয় এইটো কওক উত্তৰটো হৈছে ৮ মাৰ্চ। ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ হিচাপে কোনে কাম কৰে। আমি জানো যে যিকোনো বিশ্ববিদ্যালয়ত ভাইচ চেঞ্চেলৰ এজন থাকে আৰু এজন চেঞ্চেলৰ থাকে, আৰু চেঞ্চেলৰ যোনজন আছে সেইজন কোন থাকে, সেইজন গভৰ্ণৰ হয় এখন ৰাজ্যৰ। যদি অসমৰ হয়, অসমৰ গভৰ্ণৰ যোনজন থাকিব, বৰ্তমান যোনজন গভৰ্ণৰ থাকিব সেইজনে প্ৰতিখন ইউনিভাৰ্চিটি ডিব্ৰুগড় গুৱাহাটী চেঞ্চেলৰ হিচাপে কাম কৰে। ইয়াৰ পিছত তলৰ কোনটো চাৰ্কৰ সদস্য নহয়। চাউথ এছিয়ান এছ'চিয়েশ্যন যোন আছে সেইটোৰ কোনটো সদস্য নহয়। শ্ৰীলংকা সদস্য হয়, বাংলাদেশো হয় আৰু ইণ্ডিয়াও হয়। আপোনালোকে বাকীখন ৰাজ্যৰ ভিতৰত মনত ৰাখিব। ইয়াৰ ভিতৰত যোনখন ম্যানমাৰ আছে, ম্যানমাৰ চাৰ্কৰ সদস্য নহয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, হু হেজ ৱেল ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী। ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক কোৱা হয়। এইটো কুৱেশ্যন আপোনালোকক ক্লাছ 9 বা 10ৰ ছ'চিয়েল ছায়েন্সত মই আগত পাইছিলোঁ, মনত আছে। আৰু সেয়াৰ আনচাৰটো হ'ল খান আব্দুল গফৰ খান, এজন ফাৰ্ষ্ট ফৰেনাৰ যাক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে। সেইটো কুৱেশ্যন মনত ৰাখিব। ফাৰ্ষ্ট ভাৰত ৰত্ন পাইছিলে যিজন ফৰেনাৰ হয়, অ'কে। এইটো মনত ৰাখিব, সেইটো তেওঁলোকৰ ওপৰত এইটো এটা ইম্পৰ্টেণ্ট টপিক। ইয়াৰ পিছত এটা সহজ কুৱেশ্যন, প্ৰতিটো ক্ৰিয়াৰ সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে বুলি পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল। এইটো একদম সহজ কুৱেশ্যন, সকলোৱে জানেই। এইটো হ'ল ছাৰ আইজাক নিউটন। ৰিলছ চব পায়ে থাকোঁ আৰু হয়নে। নেক্সট কুৱেশ্যনটো হ'ল, ভেলিছ ৰকষ্টাৰ্ছৰ পৰিচালনা কোনে কৰিছিল। এইটো তেতিয়াৰ এটা ইম্পৰ্টেণ্ট, কাৰণ এই চিনেমাখন চিলেক্ট হৈছিলে অস্কাৰৰ কাৰণে। তেতিয়া সেইটো আনচাৰ হ'ল ৰীমা দাসে নতুনকৈ এখন চিনেমা বনাইছে, মই নামটো বৰ্তমান পাহৰি গৈছোঁ, তাৰ কাৰণে চৰি। লগতে আপোনালোকে জাহ্নু বৰুৱাৰ কিছুমান চিনেমা, মঞ্জু বৰাৰ কিছুমান চিনেমা, জুবিন গাৰ্গৰ কিছুমান চিনেমা, মেইনকৈ জাহ্নু বৰুৱাৰ পৰিচালনা কৰা চিনেমা কিছুমানৰ কুৱেশ্যন আহি আছে আগত, আৰু তাৰ ভিতৰত চাব জাহ্নু বৰুৱা আৰু তেনেকুৱা যোনকেইজন অসমৰ ইম্পৰ্টেণ্ট পৰিচালক আছে, তেওঁলোকৰ বিষয়ে চাব। ভূপেন হাজৰিকাই কোনখন ছবি পৰিচালনা কৰিছিলে বা তেওঁ কোনখনত সংগীত পৰিচালনা কৰিছিলে, এনেকুৱা কিছুমান আছে, সেইবিলাক চাব। মই নেক্সট ভিডিঅ'বিলাকতো দিম। নেক্সট ভিডিঅ'টো হ'ল, তলৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত। পশ্চিমবংগত অৱস্থিত সত্ৰখন হৈছে মধুপুৰ সত্ৰ। আপোনালোকে বহুতে জানেই মধুপুৰ সত্ৰ যিখন পশ্চিমবংগত অৱস্থিত। ইয়াৰ পিছৰ হ'ল, ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগটো কি। ৰাছিয়া আৰু মাজৰ জলভাগটো হৈছে বেৰিং ষ্ট্ৰেইট, কাৰণ পাল্ক ষ্ট্ৰেইট ক'ত আছে সেইটো আপোনালোকে জানিব লাগিব। পাল্ক ষ্ট্ৰেইটটো আছে ভাৰত, যোনটো ভাৰত আছে, ভাৰত আৰু শ্ৰীলংকাৰ মাজেদি এনেকৈ পাল্ক ষ্ট্ৰেইট যোনটো আছে সেইটো গৈছে। এতিয়া ইয়াৰ আনচাৰটো হ'ল বেৰিং ষ্ট্ৰেইট।
যেনেকৈ পানামা কেনেল বা সুৱেজ কেনেল ক'ত আছে সেইটো আপোনালোকে চাই ল'ব ইয়াৰ পিছৰ হ'ল কোনজন খেলুৱৈয়ে অৰ্জুন বঁটা ৰাজীৱ গান্ধী খেলৰত্ন আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিলে তো ইয়াৰ উত্তৰটো কি আপোনালোকে কওক উত্তৰটো হৈছে ফুলা গোপী চন্দ ওকে মই স্পেলিং ভুল হৈছে তাৰ কাৰণে সৰি শচীন তেণ্ডুলকাৰ ক্ৰিকেট তেওঁ 49টা চেঞ্চুৰী মাৰিছিলে তেনেকৈ সৌৰভ গাংগুলী ক্ৰিকেটাৰ আজিলৈ বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল লগ পাম নেক্সট পাৰ্টত লগতে চাওক ঘামত পুৰা তিতি গৈছোঁ কাৰণ ফেন বন্ধ কৰি ভিডিঅ' কৰিব লাগে আৰু আপোনালোকক বেষ্ট অফ লাক এণ্ড নেক্সট ভিডিঅ' চাবলৈ নাপাহৰিব ধন্যবাদ